আপোনাৰ যিবিলাক উপাৰ্জিত ধন সেইবিলাক ধন কিন্তু আপুনি মৰাৰ পিছত কবৰেই কক বা শ্মশানেই কক তাতে কিন্তু দি থৈ নাহে। যোৱা দুদিনমান হ'ল ফেচবুকত মই এটা ভিডিঅ' চাইছিলোঁ, চাই কিনে মানে ইমানেই বেয়া লাগিছে মানে ক'বলৈ মানে ভাষা নাই। এজন মাতৃৰ 15 দিন হ'ল মৃতদেহ বিচনাত পৰি আছে আৰু সেই মৃতদেহটোৰ খবৰ ল'বলৈ এজনো মানুহ নাই। মাক দেউতাসকলৰ সপোন থাকে নিজৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক কিবা যাতে ডাঙৰ এটা চাকৰি কৰে, নিজৰ ল'ৰা ছোৱালীক লৈ গোটেই সংসাৰটো যাতে সুখ শান্তিৰে থাকিব পাৰে। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীবিলাকক যিমানেই কষ্ট হওক লাগিলে এসাঁজ নেখাই কেনে হ'লেও ল'ৰা ছোৱালীৰ যিবিলাক লাগতিয়াল বস্তু সেইবিলাক আনি দিবলৈ মা দেউতাহঁতে কিন্তু যত্ন কৰে। নিজৰ ল'ৰা ছোৱালী যাতে কেতিয়াও যাতে দুখটো অনুভৱ কৰিব নোৱাৰে তাৰ কাৰণে যিমান যি হওক যিমানে কষ্ট হওক 10 টকা এটা যদি লাগে ন নিজৰ মা দেউতাকে কিন্তু কেতিয়াও সেই দুখটো অনুভৱ কৰিব নিদিয়ে। আৰু সেইবিলাক ল'ৰা ছোৱালীয়ে ডাঙৰ দীঘল হৈ যদি নিজৰ মা দেউতাকে নাচায়, নিজৰ মা দেউতাকক যদি যত্ন নকৰে তেতিয়াহ'লে ইয়াৰ সমান পাপী আৰু কোনেও হ'ব নোৱাৰে। স্ক্ৰীনত মই এটা ভিডিঅ' দিছোঁ, সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো এবাৰ চাওকচোন। আপুনি ইয়াতে আছিলে, এফালে এইটো কোঠাত আপোনাৰ মা থাকে আৰু আপুনি এফালে থাকে, গম পোৱা নাছিলে নেকি গোটেই ঘটনাটো? গম পোৱা নাছিলে? Because we are separated. বেলেগ কথা। তেওঁ যে ইমান দিন ৰুমৰ পৰা ওলোৱা নাছিলে মেলিছিলে আপোনাৰ সৈতে মাতবোল খোৱা বোৱা তেখেতে ক'ৰ পৰা পায়? She does not talk with me at all. Okay. She is totally separate, and if she sees me, she gives me some type of Assamese dirty language she used to talk. So my duties and responsibility is to take care of her food, clothes, shelter and medicine. Those I have been taking care of her for quite some time, and I do my responsibility. তো বন্ধুসকল চালনে এখেত বোলে নিজৰ ছোৱালী হয়, এজন ছোৱালী নেকি নিজৰ মাকৰ লগতে কথা নাপাতে অথচ এটা বাউণ্ডাৰীতে থাকে। 1 মিনিটৰ কাৰণে হ'লেও নিজৰ মাকৰ লগত তাৰ কথা পাতিবলৈ টাইম নাই। আৰু মানুহজনীয়ে কেনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰিছে চাইছেনে? ডাঙৰ ল'ৰাজন থাকে গেংটকত, তেখেতে তাতেই চাকৰি কৰে। সৰু ল'ৰাটো গৈ কেনে থাকে কেলিফৰ্ণিয়াত, তাতে গৈ কেনে তেখেতে চাকৰি কৰি আছে। আৰু নিজৰ জন্মদাত্ৰী মা তেখেতে ঘৰত অকলে থাকে। দুজন ল'ৰাই কিন্তু বিয়া পাতিছে। তেতিয়াহ'লে আপোনালোকে কওকচোন, ডাঙৰ ল'ৰাজনেই হওক বা সৰু ল'ৰাজনেই হওক তেওঁলোকে কি নোৱাৰিলেনে মাকত লগত লৈ যাবলৈ? তাতে দেখোন নিজৰ পত্নীও আছে, সিহঁতে তাতে সেটেল হৈ লৈছে ন, আৰু এইজনী মাকে এনেই পৰি আছে। আৰু তেখেতৰ বৰ্তমান অৱস্থা বিচনা এখনত গেলি পচি মৰি গৈছে, কিন্তু এজন মানুহ নাই তেখেতক চাবলৈ। আৰু যিজনী ছোৱালী ঘৰত থাকে তেওঁ নিজৰ ছোৱালী হয় নে কি? মানে তেখেতৰ ভাষ্যত এনেকুৱা লাগিছে নিজৰ মাক নহয় নেকি? যদি নিজৰ মা হলে হয় আজি 15 দিন ধৰি কিনে ঘৰৰ দৰজাই খোলা নাই, এবাৰো তেখেতে নাচালে হয়নে? কি খাইছে, কি কৰিছে, গা ধুইছে নে কেনেকুৱা অৱস্থাত আছে এবাৰো কিন্তু চাবলৈ যোৱা নাই। ছোৱালীজনীৰ লগত কাজিয়া লাগিছে বা কিবা এটা তৰ্কাতৰ্কি হৈছে সেইটো বেলেগ কথা। যেতিয়া নেকি মানুহ এজন বৃদ্ধ হয় তেতিয়া মুখেৰে আবল তাবল বহুত কিবা কিবি কৈ থাকে। সেইবিলাক কথা মাইণ্ডত লৈ কেনে যদি এজন নিজৰ ছোৱালীয়ে মাকে ঘৰত কি কৰি আছে কি কৰা নাই সেইবিলাক কি নিজৰ মনৰ পৰা এবাৰো কি জানিব মন নাজানে কওকচোন? আগতে মই খোৱা বোৱা দিছিলোঁ, কাপোৰ কানি দিছিলোঁ, এতিয়াতো সেইবিলাকো দিয়া নাই। আজি 15 দিনমান হ'ল ঘৰৰ পৰাই ওলোৱা নাই। সেইবিলাক দায়িত্ব নিজৰ কি নাথাকে নে কওকচোন? বেলেগ কোনোবা হ'লে সেইটো বেলেগ কথা। নিজৰ মা, নিজৰ জন্মদাত্ৰী মা, সেইজন মায়ে আজি 15 দিন হ'ল দৰজাই খোলা নাই ঘৰখনৰ, এবাৰো কি নিজৰ আত্মাই নক'বনে মায়ে কি কৰি আছে, কিয় দৰজা খোলা নাই, কিবা খাইছে নে নাই, মোৰ লগত খং কৰি বহি আছে নে কি কৰিছে? সেইবিলাক কথা জানিবলৈ এবাৰো কি মন নাযাবনে কওকচোন? আপোনালোকে বিবেচনা কৰকচোন, এইজন মানুহ কিমান নিকৃষ্ট হ'ব পাৰে, মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। তেখেতেও কিন্তু এজনী মাতৃজাতি হয়, এজন মাতৃজাতি হৈ কেনে নিজৰ মাকে আজি চিনি নাপালে, তেতিয়াহ'লে ইয়াৰ সমান দুখ আৰু এইখন পৃথিৱীত আছেনে কওকচোন? আৰু নিজৰে ল'ৰা এজন গেংটকত থাকে আৰু এজন কেলিফৰ্ণিয়াত থাকে, আৰু সিহঁতৰো খবৰ ল'বলৈ আজি সময় নাই। নিজৰতো ফেমিলি আছে ন, নিজৰো ল'ৰা ছোৱালী আছে, সেইবিলাকৰ প্ৰতি ধ্যান দিব নে নিজৰ জন্মদাত্ৰী মাকৰ প্ৰতি ধ্যান দিব? এইখন পৃথিৱীৰ মানুহ এতিয়া কিমান নিষ্ঠুৰ হৈ গৈছে। নিজৰ জন্মদাত্ৰী মা দেউতাকে আজি চিনি নাপায়, বেলেগ মানুহক চিনি পাবনে কওকচোন? তেখেতৰ নিচিনা আৰু কিমান মাতৃ আছে, কিমান দেউতা আছে যিবিলাকে নেকি এতিয়া বৃদ্ধ আশ্ৰমত আছে। সেইসকল মা দেউতাকৰ অৱস্থা আজি বা কেনেকুৱা হৈ আছে? এইখন পৃথিৱীত আপোনালোকে যিবিলাক নেকি নিজৰ বুলি চিউৰি আছে, আজি মৰি গ'লে কিন্তু সব পৰি থাকিব। কোনেও কিন্তু আপোনাৰ যিবিলাক উপাৰ্জিত ধন সেইবিলাক ধন কিন্তু আপুনি মৰাৰ পিছত কবৰেই কক বা শ্মশানেই কক তাতে কিন্তু দি থৈ নাহে। সেইবিলাক কিন্তু য'তে আছিল তাতেই পৰি থাকিব। গতিকে আপোনালোকে কিহৰ ইমান অহংকাৰ কৰি আছে? নিজৰ বৃদ্ধ পিতৃ মাতৃক লৈ কিনে এনেকুৱা ধৰণৰ অৱহেলা কোনোবাই কৰে নে কওকচোন? আপোনালোকে কি ভাবে নাজানো, কিন্তু মোৰ মনত মোৰ বিবেকত যিখিনি ধৰিছে সেইখিনি মই কৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ সকলোকে।